हेलो छात्र छात्रीসকল আজি আমি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নম্বৰ 8 ৰ ৰিড এলাউড কৰিবলৈ ওলাইছো। পাঠটোৰ নাম হ'ল বীৰাংগনা মূলা গাভৰু। অসম এখন বুৰঞ্জী প্ৰসিদ্ধ ৰাজ্য। ইয়াৰ লোকসকল বৰ উদাৰ আৰু কষ্ট সহিষ্ণু। এওঁলোকৰ বীৰত্ব আৰু সাহস অতুলনীয়। পুৰুষসকলৰ সমানেই এই দেশৰ নাৰীও প্ৰয়োজন হলে দেশৰ হকে যুঁজি মৃত্যুবৰণ কৰিব পাৰে। এনে বীৰাংগনাৰ অলেখ বীৰত্বৰ কাহিনীয়ে অসম ভূমিক মহিয়ান আৰু পবিত্ৰ কৰিছে। বৰ্তমান এনে ঐতিহ্য কিছু পৰিমাণে স্নান কৰিছে। সেই বীৰাংগনাসকলৰ ভিতৰত মূলা গাভৰু অন্যতম। এসময়ত আমাৰ ৰাজ্যখনত আহোমসকলে ৰাজত্ব কৰিছিল। আহোমসকলৰ ৰাজত্ব কালত পশ্চিমৰ মুছলমানসকলে কেইবাবাৰো অসম ৰাজ্য আক্ৰমণ কৰিছিল। আহোম ৰজা স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গ নাৰায়ণৰ ৰাজত্ব কালতো মুছলমানসকলে অসম আক্ৰমণ কৰে। তুৰ্বক আছিল মুছলমানসকলৰ প্ৰধান সেনাপতি। বাটত কোনো বাধা নোপোৱাকৈ তুৰ্বক সেনাপতি উজাই আহি কলিয়াবৰ পালেহি। স্বৰ্গদেৱে দেখিলে জোৰ পুৰি হাত পালেহি। কলিয়াবৰতে তুৰ্বকৰ সৈতে আহোম সেনাৰ থয়া নথয়া ৰণ হ'ল। এই ৰণক কলিয়াবৰৰ ৰণ বা কপিলী গংগা ৰণ বুলিও বুৰঞ্জীত জনা যায়। ইতিমধ্যে মন্ত্ৰী বুঢ়াগোহাঁই প্ৰমুখ 8জন আহোম প্ৰধান যোদ্ধা ৰণত পৰিল। স্বৰ্গদেৱ বৰ চিন্তিত হ'ল। ইয়াৰ পাছত স্বৰ্গদেৱে আন এজন মন্ত্ৰী ফাচেংমুং বুঢ়াগোহাঁইক প্ৰধান সেনাপতি পাতি তুৰ্বকক প্ৰতিহত কৰিবলৈ আদেশ দিলে। এইজনা বুঢ়াগোহাঁইৰ পত্নীৰ নামেই মূলা গাভৰু। স্বৰ্গদেৱৰ আদেশ মানি যুঁজলৈ যাবলৈ সাজু হৈ ফাচেংমুং বুঢ়াগোহাঁইৰ পত্নী মূলা গাভৰুক কবচ কাপোৰ বিচাৰিলে। হঠাৎ বুঢ়াগোহাঁইদেৱে যুদ্ধলৈ ওলোৱাত মূলা গাভৰু বিমূৰত পৰিল। বিশেষ লেঠাত মূলা গাভৰুৱে ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ দিব নোৱাৰিলে। সেইবাবে তেওঁ বুঢ়াগোহাঁইক ৰণলৈ যাবলৈ বাধা দিলে। বুঢ়াগোহাঁয়ে ক'লে, মই আৰু পলম কৰিব নোৱাৰো। ৰণলৈ সকলো আহিলা পাতি সাজু হৈছে। কবচ কাপোৰ নোহোৱাকৈ মই তুৰ্বকক ঘটুৱাব পাৰিম। এইদৰে মূলা গাভৰুক বুজনি দি তেওঁ ৰণলৈ যাত্ৰা কৰিলে। দুই পক্ষৰ মাজত পুনৰ থয়া নথয়া ৰণ হ'ল। তুৰ্বকৰ লগত প্ৰাণ তাকি যুঁজিও বৰগোহাঁই জিকিব নোৱাৰিলে। অৱশেষত তেওঁ মৃত্যুক আঁকোৱালি ল'লে। বৰগোহাঁইৰ মৃত্যুৰ বাতৰি গড়গাঁও পালেগৈ। মূলা গাভৰু শোকত ভাঙি পৰিল। তেওঁ ভাবিলে, ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ দিব নোৱাৰা বাবেহে মোৰ বঙদেহ এনে দশা হয়। স্বামীৰ মৃত্যুত বিচলিত নহয় প্ৰতিহন্তা শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞ হ'ল। স্বৰ্গদেৱৰ আদেশ লৈ মূলা গাভৰুৱে হাতত হেংদাং লৈ হাতীত উঠি যুদ্ধক্ষেত্ৰলৈ ওলাল। মূলা গাভৰুৰ সাহস দেখি আন কেইবাগৰাকী আহোম ৰমণীয়েও তেওঁৰ সংগ দিলে। নাৰী বাহিনীৰ মনোবল আৰু বীৰত্ব দেখি আহোম সেনাৰ মনোবল দুগুণে বাঢ়িল। তেওঁলোকে মূলা গাভৰুৰ নেতৃত্বত পৰাক্ৰমেৰে যুঁজি তুৰ্বকৰ বহু সৈন্যক নিপাত কৰিলে। মুছলমান সৈন্যই মূলা গাভৰুৰ সাহস আৰু বীৰত্ব দেখি বিস্ময় মানিলে। তুৰ্বকৰ লগত ভেটাভেটি হোৱা দুয়োৰে মাজত তুমুল যুদ্ধ হ'ল। অৱশেষত তুৰ্বকৰ অস্ত্ৰৰ আঘাতত মূলা গাভৰু হাতীৰ পিঠিৰ পৰা ঢলি পৰিল। পাছত কনচেং বৰপাত্ৰ গোহাঁইৰ নেতৃত্বত আহোম সেনাই তুৰ্বকৰ সৈন্যক পৰাস্ত কৰি কৰতোৱাৰ নদীলৈকে খেদি পঠালে। মূলা গাভৰুৰ মৃত্যু হ'ল সঁচা, কিন্তু তেওঁৰ আদৰ্শ চিৰস্মৰণীয় হৈ ৰ'ল। এনেদৰে দেশৰ হকে কাম কৰা অলেখ মহিলাৰ নাম আমি পঢ়িবলৈ পাওঁ। সেইসকলৰ ভিতৰত ঝান্সী ৰাণী, লক্ষ্মীবাই, চুলতানা ৰেজিয়া আদি উল্লেখযোগ্য।